নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ডিগবৈলৈ যাবলৈ ওলাইছোঁ। আহকচোন ডিগবৈত গৈ মই কি কৰোঁ তাকে চাওঁ। মোৰ লগত যাব আৰু কেইজনমান ব্যক্তি। জীৱন গতিশীল, এদিন এদিনকৈ পাৰ হয় সময়। বলক ডিগবৈলৈ যাওঁ। এয়া আমি সকলোৱে একলগ হ'লোঁ। আমি আহিছোঁ তিনিচুকীয়া জিলাৰ কবি সন্মিলনৰ উপদেষ্টা তথা ডিগবৈৰ পৰা প্ৰকাশিত পাটকাই আলোচনী কাৰ্যকৰী সভাপতি, লগতে সমাজসেৱক, সমাজ সংগঠক, সাহিত্যপ্ৰেমী গুণীন্দ্ৰনাথ গগৈদেৱৰ বাসগৃহলৈ তেখেতক অৱসৰকালীন শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ।